भैरबकुंड ब्लक कमिटी यूपीपीएल नि दैदेननायाव बुथ कमिटिनि जरखा सावरायमेल खुंदों अदालगुरि मनपुर गेलेग्रा फोथाराव रोजा रोजा यूपीपीएल दोलोनि मावथिफोरनि बाहागो लानायजों सावरायमेला मेहेरगोनाङै जाफुंसार जायो। फैगौ बीटीसी बिसायख'थियाव मोन 30 बियाबाव देरहासार जानो थाखाय फोसावदिंनायखौ गोख्रों खालामबाय यूपीपीएल दोलोआ। हाबाफारियाव आसामनि मन्त्री उरखावगोरा ब्रह्म, बिटिआरनि बुंथिगिरि खाथिराम बर', एमपि रोनगोरा नार्जारी, एमपि जयन्त बसुमतारी, बीटीसीनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द चन्द्र बसुमतारी बिथांमोना बे हाबाफारियाव बाहागो लायो। মনাব পাৰো আমাৰ বনাই ল'ব পাৰিম আৰু আমাৰ বনাই ল'ব পাৰিলে তেলে আমাক ভোট দিব। আৰু ইয়াত আমি কি কি কম যে আমি যোৱা 4 বছৰৰ ইউপিপি চৰকাৰে কি কৰিলে। আপোনালোকৰ সকলো নিউজ চেনেলক মই ধন্যবাদ প্ৰকাশ কৰিছোঁ। আজি আমাৰ 38 নম্বৰ ভৈৰৱকুণ্ড ব্লক কমিটিৰ সমূহ বুথক লৈ 88টা বুথ আছে। বুথক লৈ আমাৰ এটা আজি বুথ সন্মিলন আছিল। তো বুথ সন্মিলনৰ উদ্দেশ্যটো এইটোহে যে আমাৰ আগন্তুক 2025 ছেপ্টেম্বৰত ইলেকশ্যন আহি আছে। আমি এতিয়ালৈকে কিমান সাজু হ'লোঁ আৰু পৰৱৰ্তী দিনত আমি কি কৰিব লাগিব ইলেকশ্যন জিকিবৰ কাৰণে। সমূহ আমাৰ ইউপিপিএলৰ নেতাসকল আহিছিল। আমাৰ বিটিআৰৰ ডেপুটি চিফ গবিন্দ চন্দ্ৰ বসুমতাৰী ছাৰ আছিল। আমাৰ সাংসদ ৰণগোৰা নাৰ্জাৰী ডাঙৰীয়া ছাৰ আছিল। আমাৰ মন্ত্ৰী ইউজি ব্ৰহ্ম ছাৰ আছিল। আৰু আমাৰ বিটিআৰৰ আমাৰ স্পিকাৰ কাতিৰাম বড়ো ছাৰ আছিল। তো সমূহ আমাৰ ডিষ্ট্ৰিক্ট লিডাৰ, চেণ্ট্ৰেল লিডাৰ আৰু ভৈৰৱকুণ্ড ব্লক কমিটিৰ সমূহ বিষয়ববীয়া আছিল আজি সভাত। তো আজি 88টা বুথ কমিটিক লৈ কিনে যি আমি আজি বুথ সন্মিলন ইয়াত আমি কৰিলোঁ। ইয়াত 3000 এবভ আমাৰ সমূহ ইউপিপিএলৰ ৱাৰ্কাৰবিলাক একগোট হৈছিল। তো আজিৰ এইটোৱে উদ্দেশ্য যে আমাৰ লিডাৰ্ছসকলে, আমাৰ নেতাসকলে এইটোৱে কৈছে যে আমি আগন্তুক পৰৱৰ্তী দিনত আমি কেনেকৈ নিৰ্বাচনৰ কাৰণে সাজু থাকিব লাগিব, আমাৰ কাম কি হয় সেইটো কাম কৰিব লাগিব। আমি এতিয়ালৈকে আমি মজবুত হিচাপে 38 নম্বৰ ভৈৰৱকুণ্ড ব্লক কমিটি আমি ৰেডি আছোঁ ইলেকশ্যনৰ কাৰণে। আমাক কোনো ভয় নাই, বাছ এতিয়া কাম কৰিবৰ কাৰণে ৰেডি আছোঁ। এই গৰমতো যে সকলো ৱাৰ্কাৰবিলাক ওলাই আহিছে তাৰ কাৰণে একদম আজি উৎসাহ, আমি উদ্দীপনা আমি আজি জাগি উঠিছে যে আমি পৰৱৰ্তী দিনত ইলেকশ্যনটো আমি সম্পূৰ্ণ হিচাপে আমি জয়লাভ কৰিম। এইটো আমাৰ আশা আজি জাগি তুলিছে।